Hello everyone, পুনৰ এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিঅ'টো ডিসকাস কৰিম ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন লখিমপুৰ হৈ যোৱা সোশ্যাল সায়েন্স পেপাৰখনৰ ওপৰত ক্লাস 10 হয় আৰু এখন পেপাৰ ডিসকাস কৰিম নৱম শ্ৰেণীৰ সেইখন হল অসমীয়া বিষয়ৰ পেপাৰ হ'ব। গতিকে ভিডিঅ'টো আগবঢ়াৰ আগতে মই তোমালোকৰ কাৰণে কওঁ আমাৰ এটা টেলিগ্ৰাম চেনেল নতুনকৈ খোলা হ'ল, তাৰ লিংক বিলাক তলত দিয়া আছে ডেসক্ৰিপচনত, তোমালোকে গৈ তাত গৈ জয়েন হ'ব পাৰিবা। তাতে লেটেষ্ট আপডেট বিলাক আমাৰ পাই থাকিব পাৰা। গতিকে ডেসক্ৰিপচনটো চেক কৰা আৰু তাতে লিংকটো ক্লিক কৰা। প্ৰথম কথাটো হ'ল এখন হল সমাজ বিজ্ঞানৰ পেপাৰ। ইয়াতে কেইটামান শৰ্ট কোৱেশ্চন আহিছে, তোমালোকে হয়তো শৰ্ট কোৱেশ্চনখিনি পাৰিম নিচিনা লাগিছে মনতে, কিন্তু তথাপিও এবাৰ চাই যাবা, বহুতেই ইম্পৰ্টেন্ট। ইয়াতে 1 নম্বৰ আছে, সবতে 1 নম্বৰ কোৱেশ্চন আছে আৰু তোমালোকে 1 নম্বৰ কোৱেশ্চন এটাই বহুত ইম্পৰ্টেন্ট। গতিকে প্ৰত্যেকটো কোৱেশ্চন ভালদৰে যেন চাই যোৱা তাই মই কামনা কৰিছো। মই লাহে লাহে স্ক্ৰল কৰিছো তললৈ। বায়ুত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধৰ নাম কি? এটো সকলোৱে জানা, নাইট্ৰজেন গেছ। তাৰ পিছতে এফ জি এইচ আই লৈকে নাই, এইচ লৈকে আছে। তাৰ পিছতে 2 নম্বৰ কোৱেশ্চন আৰম্ভ হৈছে ইয়াতে, তোমালোকে দেখিছা। এটো 2 নম্বৰ কোৱেশ্চন, 2 এই 2 নম্বৰ কোৱেশ্চনখিনি ইম্পৰ্টেন্ট অলপ, তোমালোকে এইখিনিও কৰিবলৈ চেষ্টা কৰিবা। এই পেপাৰখন নোট কৰি লবা, ভিডিঅ'টো পজ কৰি লবা। ভিডিঅ'টো পজ কৰাৰ পিছত নিজে কৰি পৰীক্ষাত যাতে 2 নম্বৰ বেছি পোৱা তাকে মই কামনা কৰিছো। মই তললৈ স্ক্ৰল কৰি দিছো। 7 নম্বৰ, 8 নম্বৰ, 9 নম্বৰ, 10 নম্বৰ, তাৰ পিছতে 11 নম্বৰ আহিছে, 12 নম্বৰ আহিছে, 13। ইয়াতে 3 নম্বৰ 3 মাৰ্কস লগা কোৱেশ্চন ষ্টাৰ্ট হৈ গ'ল। গতিকে 3 মাৰ্কস লগা কোৱেশ্চনখিনি অলপ দীঘলে হ'ব। গতিকে তোমালোকে এইখিনি ভালদৰে কৰিব বুলি মই আশা ৰাখিছো। তাৰ পিছতে আছে অলপ তললৈ চোৱা, 20 নম্বৰ পৰা তোমালোকৰ 4 মাৰ্কসৰ কোৱেশ্চন আৰম্ভ হৈ গ'ল। যেহেতু সমাজ বিজ্ঞান সাবজেক্টটো বহুত ভাল, সেই কাৰণে তোমালোকে অলপ ভালকে যদি পঢ়া তেতিয়া কি হ'ব, লেটাৰ মাৰ্ক পাবলৈ পাছত খুবই ভাল হ'ব। গতিকে ইয়াতে অৰ আছে, অৰ কোৱেশ্চন থকা কোৱেশ্চনখিনি তোমালোকে কেতিয়াও নেৰিবা। ইয়াতে অৰ থকা কোৱেশ্চনখিনি তোমালোকে নেৰিবা। এটো নাইবা এটো কোনোবা এটা কৰিব লাগে, আৰু যদি কৰি দিয়া তেতিয়া কি হ'ব, 4 মাৰ্কসটো ইজিলি আহি যাব। আৰু যদি এই থৈ আহা কিটো হ'ব আৰু তললৈ চোৱা, আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল তাৰ বিষয়ে অলপ লিখিব লাগিব। 4 নম্বৰ যেহেতু আছে, তোমালোকে চাবা মাৰ্কস চাই পিনে তোমালোকে কিমান লিখিব লাগে তাৰ অনুমানটো নিজে কৰিবা। যদি মাৰ্কস আছে 4, তাতে এই মূল লক্ষ্যটো লিখি থৈ আহিলা, তাত 1 মাৰ্কস তোমালোকক টিচাৰে দিব। সেই কাৰণে অকনমান দীঘল কৰিবা, মাৰ্কসটো চাই পিনে আনসাৰটো লিখিবলৈ যত্ন কৰিবা। 23 নম্বৰটো এনেকুৱা ধৰণৰ আছে, ইয়াতো 4 মাৰ্কস আছে, এটো 4 মাৰ্কস। তাত তলতে আছে 5 মাৰ্কস। স্বদেশী আন্দোলনৰ ফলাফলসমূহ কি কি? তাৰমানে স্বদেশী আন্দোলনৰ ফলাফলসমূহ কি কি? স্বদেশী আন্দোলনৰ ফলাফলসমূহ কি কি আছিল তোমালোকে পইণ্ট ৱাইজ যদি লিখিব পাৰা 5টা পইণ্ট, তেতিয়াহ'লে তোমালোকে 5 মাৰ্কস ইজিলি পাই যাবা। যদি হেতু নোৱাৰা এটো লিখিবা, মাৰ্গাৰেট এলিজাবেথ নবেল অৰ্থাৎ উৰফে ভগনী নিবেদিতাৰ বিষয়ে চমুকে লিখিব লাগে। তাৰ পিছতে আছে 5 নম্বৰ। এইখিনি গোটেইখিনি 5 মাৰ্কসৰ কোৱেশ্চন, তোমালোকে কেতিয়াও নেৰিবা এনেকুৱা কোৱেশ্চন। আৰু সমাজ বিজ্ঞান এখন এনেকুৱা সাবজেক্ট য'ত সৰহ নম্বৰ পোৱা যায় বা লেটাৰ নম্বৰ পোৱা যায়। তোমালোকক স্ক্ৰল কৰি দিছো তললৈ। এইখিনি আছিল আজি ক্লাস 10ৰ পেপাৰখন। এতিয়া আহিছো আমি ডিসকাস কৰিবলৈ ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন লখিমপুৰ হাফ ইয়াৰলি এক্সামিনেশন 2021 আসামিজ অৰ্থাৎ এমআইএল সাবজেক্ট, যাৰ অসমীয়া মাধ্যম হিচাপে অসমীয়া সাবজেক্টটো সিলেক্ট কৰিছে তেওঁৰ বাবে হয়। ইয়াতে অতি চমু প্ৰশ্ন উত্তৰ আহিছে 10টা। তাৰ পিছতে আছে যিকোনো 3টা লিখিব লাগে শৰ্ট কোৱেশ্চন 2 নম্বৰীয়া। তাৰ পিছতে 3 নম্বৰটো তাৎপৰ্য ব্যাখ্যা কৰা। তাৰ পিছতে আছে যিকোনো 5টা কৰিব লাগে, কোন শ্ৰেণী মানুহৰ হতু হৰহ, এনেকে ধৰণৰ কোৱেশ্চন তোমালোকক 5টা দিছে। 3 নম্বৰীয়া কোৱেশ্চন অকনমান লিখিব লাগিব। 3 নম্বৰ যেহেতু আছে 5টা কোৱেশ্চন অলপ লিখিব লাগিব। তাৰ পিছতে যিকোনো এজন কবি সমূহ পৰিচয় দিবলৈ কৈছে। কবি সমূহ পৰিচয় অহাটো খুবেই দৰকাৰ, মানে আহিবই লাগে আৰু দিছেই। আৰু বাকিবিলাক যিবিলাক ডিস্ট্ৰিক্টত এক্সামটো হ'বলৈ গৈ আছে, সেই এক্সাম হ'বলৈ গৈ থকা যোনকেইখন ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টকেইখনত কিন্তু এইখিনি অহাৰ চান্স খুবেই বেছি। গতিকে ভিডিঅ'টো পজ কৰি নোট কৰি লোৱা কোৱেশ্চনখিনি আৰু কৰিবলৈ চেষ্টা কৰিবা। নট্যবিধি খট্যবিধি আহিছে, সমাৰ্থক শব্দ আহিছে, বিপৰীত শব্দ আহিছে, সন্ধি ভঙা আৰু পাতাটো কম্পালসৰি আহিব, ভাৱ সম্প্ৰসাৰণ আহিছে। যিকোনো এখন ৰচনা ইয়াত কি কি কমন পৰিছে, তোমাৰ জীৱনৰ লক্ষ্য বিষয় লিখিবলৈ কৈছে, বাতৰি কাকত আৰু অসমৰ জাতীয় বিহু উৎসৱ বিহু বিষয় লিখিবলৈ আহিছে। তাৰপিছত 13 বৈচিত্ৰ্যময় অসমৰ বিষয় 4 নম্বৰ আছে। তাৰপিছত অসমৰ যিকোনো 2টা জনগোষ্ঠীৰ নামৰ বিষয়ে লিখিব লাগে। খ
খটো আছে অৰ্থাৎ খ বিভাগ থাকে তোমালোকৰ ক বিভাগ আৰু খ বিভাগত অকমান দীঘল কোৱেশ্চন আৰু কিতাপখন অলপ বেলেগ হয় তোমাৰ ৰেপিড ৰিডাৰ টাইপৰ হয় তোমাৰ পাঠ্যপুথি সন্মান প্ৰবন্ধটি লিখক হেমচন্দ্ৰ বৰুৱাই প্ৰথম শাৰীটো কি বুলি উল্লেখ কৰিছে সেইটো লিখিবলৈ কৈছে হেমচন্দ্ৰ বৰুৱাই লিখা দুখন গ্ৰন্থৰ নাম লিখা তাৰপিছতে আছে ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয় কথাষাৰ বুজাই লিখা এনেকুৱা ধৰণৰ কোৱেশ্চন দুটা দি দিছে তিনিটা দিছে তাই যিকোনো দুটা কৰিব লাগে তাৰপিছতে আছে 17 নম্বৰ 18 নম্বৰ 19 নম্বৰ বিপৰীত শব্দ আৰু 20 নম্বৰ এনেকৈ ধৰণে গোটেই পেপাৰখন কৰিব পাৰিবা তোমালোকক মই এতিয়া দি দিছো তোমালোকে নিজে ঘৰত কৰিবলৈ চেষ্টা কৰা আগন্তুক যাৰ আহি আছে পৰীক্ষা তোমালোকে এই পেপাৰখন অকমান গুৰুত্ব সহকাৰে চোৱা আৰু যদি ভিডিঅটো ভাল লাগিছে প্লিজ লাইক শেয়াৰ কমেন্ট আৰু কোনোবা যদি একেবাৰে চেনেলটো নতুনকৈ চাই আছে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা আজিলৈ আহিছো বাই